মানে ভাই শিখৰটো মেইন দে এই শিখৰটো যদি ফুৰিব আহিলে যদি নাখায় মানে অলপ বেলেগ ভাল নালাগে গতিকে শিখৰটো খাই লওঁ তাৰপিছত দেখা যাব এতিয়া আমি আগতে সৰুতে ভাই খেলা খেলবা অহা আছিলোঁ জোন খেলবা অহা আছিলোঁ এই পাথৰত কিন্তু এতিয়া পাথৰটো কি হৈছে ভাই তাৰমানে না ভাটিবেলা ভালতো কি কৰোঁ ভাই ভাই আজিকালি ভাই দিনটো এনেকৈ 12টা 1টা বজালৈ কাম থাকে কিন্তু 1টা বজাৰ কাম থকাৰ পিছত মানে কি না বাকীবিলাক টাইমবিলাক এনেই যায় আমাৰ গতিকে আমি এনেকৈ না বামনবাৰী বুলি কয় এইখিনি আমাৰ বামনবাৰী বুলি কয় বামনবাৰী দেখি একবাৰ ফুৰিব আহিছোঁ মানে ভাই কি ক'ম আৰু এনেই একবাৰ আহিছোঁ আৰু ফুৰিব নুফুৰিলেও ভাল নালাগে ভাই আজি এতিয়া ভ্লগটো চাই থাকক আপোনালোকে মোৰতো ভ্লগ আমি আহি আছোঁ বস্তুবিলাক দেখি আছোঁ ভিডিঅ'টো কৰিব লাগিছিল আগতে কিন্তু দেৰিকৈ হ'ল কৰাটো গতিকে চাই থাকক চিগাৰেট খাই ল'লোঁ দে ভাই না চিগাৰেটটো খালেনো কি হ'ব আৰু ভাই আপি ভাটিবেলা বেলাটো যদি নুফুৰোঁ একপাহ তেতিয়া মনটো ভাল নালাগে এতিয়া কি কৰি আকৌ চোপাতে ৰাখিব লাগে এনে ৰাখিব লাগে আমাৰ গাঁওখনটো জানে ভাই বৈদ্য ডাঙৰ গতিকে ভাই একবাৰ ফুৰিব আহিছোঁ এতিয়া এনেই একবাৰ ফুৰিব আহিছোঁ আৰু ভাই এই 4 দিনমান হ'ল যি ভাই বৰষুণ মাৰছি না তো ক'লো পাগলা হৈ গৈছোঁ মই নিজকে ভাই ইমান দিন বৰষুণ মাৰছি ক'তো কৰিব নোৱাৰোঁ ক'তো আকৌ কৰিব নোৱাৰোঁ কাম বন কৰিব নোৱাৰোঁ ভাই কিবা কৰিব নোৱাৰি পাগলা হৈ গৈছোঁ ভাই গতিকে আজি মই বতৰতে ভাল কৰিছোঁ ভাই সেই ভাল কৰাৰ লগে লগে ভাই সূৰ্যটো আমাৰ হোৱাতে উদয় হৈছে উদয় হোৱাৰ লগে লগে আমি আজি ভাটিৰ লগত ফ্ৰী পাইছোঁ সেইকাৰণে ভাই ফুৰিব আহিছোঁ দে ভাই লগৰ চলিৰ লগত কিন্তু আমি সেই মুখ চুখ নেদেখাওঁ দে আকৌ বৰ্তমান ভাই দুদিনৰ পাছত দেখাম দে ভাই এতিয়া আহি আমি কাৰ পৰা পাম গতিকে আমাৰ যিটো আমাৰ পাঠশালাৰ পৰা আহি কিনে বাগমাৰা হৈ আছে সেইটো হয়তো পাম দেখি আছোঁ চবখিনি আমাৰ ভাই গাঁৱলীয়া পৰিৱেশ দে ভাই আমাৰ গাঁৱলীয়া পৰিৱেশত গাঁৱলীয়া বস্তু আৰু গাঁও বুলি কয় এখন গাঁও এইবিলাক পথাৰ দুদিন পাছত কৰিলে আমাৰ খেতি বাতি হ'ব এইবিলাক গা গৰু আছে আৰু গতিকে চাই চাওক এইবিলাক যে পথাৰ আছে ভাই দুদিন পাছত এতিয়া ভুঁই ৰুব ভাই ভুঁই ৰুলে নিধালে চব মাহে হ'ব গতিকে ভাই চাই থাক এইবিলাক পথাৰ দুদিন পাছত ভুঁই ৰুই মাত্ৰ কাহিনী এটা ভাল লগা হ'ব সেউজীয়া চাৰিওফালে মানে মাজতে ৰাস্তাটো আছে বঢ়িয়া লাগিব ভাই মোৰ মুখত মাস্ক আছে সেইকাৰণে কথাবিলাক অলপ বদলিব পাৰে গতিকে ভাই যিকোনো হওক চাই থাকক ভাই আমাৰ পৰিৱেশটো গাঁৱলীয়া পৰিৱেশ আৰু কি ইয়াত ভাল হ'ব আৰু সেনেহেন কথা আমি যে আহি আমি কাহাৰপাৰা পাম পালোঁ এই কাহাৰপাৰা যিটো আমাৰ বাগমাৰা হাইৱে আছে সেইটো হাইৱে পালোঁ এই ট্ৰাক চাক চলি আছে সেহেঁতি আমি প্ৰথমতে লেফ্টে যাম এতিয়া আমাৰ বাগমাৰা ইবাগে যাব পাৰি ইবাগে বাগমাৰা আৰু ইবাগে হ'ল আমাৰ পাঠশালা যায় ইবাগে চিধা যদি যাই থাকোঁ আমি পাঠশালা পাম পাঠশালালৈকে বেছি কিলোমিটাৰ মতানে 8 কিলোমিটাৰমান হ'ব পাঠশালা আমাৰ ভাই ঘৰৰ পৰা ওচৰতে বজালিৰ ঘৰ দে ভাই আমাৰ গতিকে আমি ভাই আহি আছোঁ লাহে এনেই একবাৰ ফুৰিব আহিলোঁ আজি ভাই বহুত দিন ফুৰা আমাৰ এইগিলা ওচৰ জেগাতে ভাই ওচৰ জেগাৰ কাৰণে আমি ফুৰিব আহিছোঁ দূৰ হ'লে অলপমান আগুৱাই গ'লে আমি হাতেৰি পাম এনেই মিছাও ফুৰিব আহিছোঁ আৰু কি কৰি যাব নহ'লে ঘৰত কি সুন্দৰ পৰিৱেশ এই পৰিৱেশত আমি বঢ়িয়াকৈ আহি হ'ল আমাৰ এই পাঠাৰ আছে পশ্চিম বিভাগে পশ্চিম বুলি কয় আৰু ইভাগে হ'ল আমাৰ পাঠশালা যাব পাৰি পাঠশালা চিধা গ'লে পাঠশালা পাম আৰু এইপিনে হ'ল ঘৰ আমাৰ ঘৰ ইভাগে আমি কিছু জেগা যাই মানে কি আৰু ঘূৰি আহিম আৰু সেনেহেন আৰু এনেই ফুৰিব আহিছোঁ যে কি কৰিম আৰু বেলেগলৈকে দেখাম আপোনালোকৰ ৰাস্তা আমাৰ যে বাগমাৰা হাইৱে বুলি কয় অলপ কিছু দূৰ দেৰিকৈ দেখাম আমি মানে কি হাতেৰি চকলৈকে নগ'লে অহা দেখি ঘূৰিম একপাক অহা দেখি গাঁওখন দেখি আহিম আমি গাঁওখন মানে কি অহা দেখি একপাক গাঁওখনকো দেখি আহিম অহা দেখি মানে আমাৰ যিবিলাক আমাৰ এইভাগে চলি আছে সেইবিলাকে মানে আমাৰ এইভাগে অহা দেখি ফুৰিব নাহে দেই আৰু এইভাগে আমাৰ আছে পুৰণা ঘৰ বুলি কয় আমাৰ দেখোন কুৰ্মা গোষ্ঠী আছে আৰু অহা দেখি এদিন যদি বহু জেগা যাওঁ আমি কুৰ্মা গোষ্ঠী পাম অলপ দূৰ আছে কিন্তু দেখি আছোঁ আৰু বস্তুবিলাক ভাল লাগিব ৰাস্তাটো যদিও ৰাস্তাটো পাক্কা হৈছে বঢ়িয়া ভাল আৰু এইবিলাক আমাৰ গাঁৱলীয়া পৰিৱেশত আৰু গৰু চৰু দেখিব দে ভাই এই বাৰিষাৰ দিন আমি যদি যাওঁ চিধা পহুমাৰা বুলি কয় পহুমাৰা আমাৰ গেট পাম গতিকে আমাৰ পহুমাৰা গেট আমি চাওঁ কি কৰোঁ কি নকৰোঁ কিন্তু আমি যাই আছোঁ বৰ্তমান যিমান পাৰোঁ আমি ঘূৰিম ৰাইজক আপোনালোকক দেখাম আমাৰ গাঁৱলীয়া পৰিৱেশটোতো দেখা নাই না মোৰ কথাবিলাক ভালকৈ বুজি পাইছে না মানে সেইটো কথা নাজানো কিন্তু মানে কি আৰু যাই আছোঁ আৰু তাৰমানে বাটা হয় বোলে ঠেকচা হয় বোলে কিবা গতিকে আহি আছোঁ আৰু চাই থাকক আপোনালোকে গাঁৱলীয়া পৰিৱেশ বেছিকৈ ভ্লগ চক বনাব নাজানো দে ভাই কিন্তু এনেই আৰু কৰি আছোঁ আৰু এইবিলাক এনেই আৰু ফুৰিব একপাক আহিছোঁ গতিকে আমি এই চকটো যি আছে এতিয়া আমাৰ ৰখি দিবি ৰখি নাংগে দিবা আমি এহেন্দি গ'লে এটা ৰাস্তা পাম সেহেন্দি গ'লে এটা ৰাস্তা পাম কিন্তু আমি চিধাই যাম
আমি যে এটি ৰাস্তাৰে যাওঁ, এটি ৰাস্তাৰে বঢ়িয়া ৰাস্তাত আমাৰ শিল চিল দিয়া আছে, গতিকে আৰু এটি ৰাস্তাৰে যাম আৰু আমি। সেইদিনে গ'লেও মানে কি এটাই জেগা পাম, এদিন গ'লে এটা একে দূৰত্বটো আমাৰ ঘূৰা বাকা আৰু সেয়ে বেলেগ বিশেষ নহয়। কিন্তু গাঁওখন ভাল লাগছে দে ভাই। কিন্তু সেনেকৈ নাংমান আগতে সেই আছে দে, নাংমান সেই আছে খালা বোমা আছে, গতিকে এটি ৰাস্তাত আমাৰ পতাখান হৈ আছে। কিন্তু আৰু কি ক'ম আৰু ভাই, নাংমান ৰাস্তাতে বঢ়িয়া। আমাৰতো জানাই ভাই গাঁৱলীয়া ৰাস্তা কেনেহেন বঢ়িয়া, কি কথা কি বাৰ্তা, এই ফেৰা এই গোটা ফেৰা। আমি যোনটো ৰাস্তাত আহিছোঁ সেইখিনি যিখিনি দেখি দিছিলোঁ সেইখিনি জেগাতে আমি ঘূৰি যাম আৰু আমি মানে এনেকৈতো প্ৰায় ঘূৰি যাম। এতিয়া ডিমা বুলি ক'ব লাগিব দেই ভাই। কৃষ্ণ কৃষ্ণ, প্ৰণাম প্ৰণাম। মানে সেনেকৈ আহি আমি যাই মাত্ৰকে ঘূৰি মাত্ৰকে সেইটো ৰাস্তাই পাম, নহয় চিধা যাব লাগিব। চিধা যাই কিনে আমি আৰু সেইটো ৰাস্তাই পাম। ভাল লাগব এনেই একবাৰ ঘূৰিব আহিছোঁ হয় নে নহয়? হয়, ৰাস্তাটো যদি ভাল লাগে আমাৰ ভাল লাগে আমাৰ আৰু কি ক'ম আৰু, বহুত দূৰত ঘূৰিব আহিছোঁ, ভাল লাগব আৰু। এইখিনি একদম ভালকৈ দেই ভাই, পতা বিৰাট পতা। কিবাকৈ বাইকখন লৈ আহিছোঁ দিয়া ভাই। এতিয়া আমাৰ এতিয়া আমাৰ জান বুলি কয়, মৰা নদী বুলি কওঁ আমি অসমীয়াত। এই দলং এখন আছে, এতিয়া হ'ল মন্দিৰ আমাৰ। এতিৰে গ'লে আমি বঢ়িয়াকৈ ঘূৰিয়ে পাম আৰু। মৰা নদী বহুত ডাঙৰ এনে ঘূৰি আৰু আমি সেই ৰাস্তাটোৱে পাম। নদীটো ডাঙৰ কিন্তু কি হ'ব আৰু, মৰা নদী, হাজাৰ হ'লেও 1200 তল, সেনেহেনে লাও হ'লেও 500 তল, কি ক'ম আৰু। কৃষ্ণ কৃষ্ণ। আৰু মোৰ ইউটিউব চেনেলটো বঢ়িয়াকৈ সকলোৱে চাব আৰু ক'ব, লাইক কৰিব, কমেণ্ট কৰিব গোটেই ভাই, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব ভাই চেনেলটো ভাই। অলপ যেন আগুৱাই দিয়া, আগুৱাই মানে আগবাঢ়ি দিয়া আৰু এনেহেন আৰু কথাটো। গতিকে যিকোনো অশান্তি ৰাস্তাতে বঢ়িয়া আহিব খোজা নাছিলোঁ, তথাপি একপাক ঘূৰিলোঁ আৰু। আমাৰ মানে যিটো চাদা আছে লেতেৰা হৈ কিনে ইমান, আমি ভাবিছিলোঁ বোলো চাদাটো আহি থাকব, কিন্তু এইবাৰ ঠেনুৰ পৰা এনেকৈ লম্বা হৈ যায়, এইবাৰ এনেকৈ লম্বা হৈ যায়। এইবাৰ লম্বা হৈ যোৱাৰ লগে লগে আমাৰতো অলপ ডিষ্টাৰ্ব হৈছে, মানুহে কয় সিও কয় বোলো চাদাটো ভাল কৰিলোঁ, চাদাটো ভাল কৰিলোঁ। কিন্তু কি ক'ম আৰু, পতা লাগছি দেইলাখানি যে এই চাদাটো এইবাৰ হাতত লৈছিলোঁ। আৰু আহি আমি যহনতে গৈছিলোঁ সেহেঁতি ৰাইতে দি, এইবাৰ যোনটো ৰাস্তা দেখি দিছিলোঁ, এই গাড়ীখন আমাৰ পাৰ্কিং হৈ আছিল, আহি সেইটো ৰাস্তা পালোঁ। এই আহি আমি এতিয়া এটি ৰাস্তা দি চিধাই গৈছিলোঁ, আমি এটি ৰাস্তাৰে গৈছিলোঁ। আৰু এতিয়া আহি এখন হৈছে নাংমান লাগছে যে আমি এতিয়া সেনেকৈ গৈছিলোঁ, আহি এতিয়া সেনেকৈ পালোঁ। আৰু এটি ৰাস্তাই পালোঁ আমি আহি যাওঁতে দেখিছোঁ, এতিয়া আহোঁতে দেখুৱাম আৰু এতিয়া আৰু বেলেগ জেগা দেখুৱাম। গাড়ী চাবি অহা গ'লে আমি পাঠশালা, অহা গ'লে আমি গাঁও। মিটাৰটো বঢ়িয়া হৈছে, নহ'লে নাপালোঁ হয়। আমাৰ ওচৰতে বসবাস কৰি আছে। অহাগলে বাঘমানা, আমি ঘৰত যাম এতিয়া, এনেই ঘৰত যাম আৰু।
তুমি যেন পপি আঁতৰা আকাশত উটি নৈ উশাহ বিয়া টাকা ও ছাগাল 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 আছে মাথা বেচতা আমাৰ বৰষুণ দে সেইকাৰণে আৰু সেনে বতৰটো পতা পানী চব মানে গাঁৱত জানাইছো গাঁৱৰ পৰিৱেশত আৰু বোকা পানী থাকবই অলপ বোকা মানে পতা পালোঁ সেই দংটোৰে হেন্দি গ'লে আমাৰ ঘৰ পাই আৰু আমি এতিয়া যাম ৰিহাবাৰী চকত এনেই একপাক ফুৰিবা আৰু ৰিহাবাৰী চকখন দেখি আহিম আজি খালী অৱস্থাত আজি মানে ৰিহাবাৰী চকখন মানে কি আৰু মানুহে ভিৰি ৰাখিলে ৰিহাবাৰীটো অলপ বেলেগ না বজালে যিটো ৰিহাবাৰী আছে সেই ৰিহাবাৰীটো খালী থাকিলে বেলেগ আৰু আমাৰ মানুহজনে ভিৰ থাকিলে বেলেগ আজি আমি ৰিহাবাৰী চকা খালী অৱস্থা দেখুৱাম সেইটো আমাৰ লখিমী চক বুলি কয় লখিমী চক এতিয়া আমাৰ ৰিহাবাৰী স্কুল এখন এতিয়া যিটো ডিব্ৰুগড়ত ফালে যি গ'ল সেইটো চলি আমাৰ লগৰে চলি ৰিহাবাৰীৰ ওচৰৰ মাধ্যমিক বিদ্যালয় এইমাত্ৰ মিনালে আমাৰ ফালে ফালে গুচি আহিছে সেইখন ডিব্ৰুগড়লৈ না হাই হয় না হাই হাই বোলো অঁ সেইটো হ'ল আমাৰ লগৰ চলি এটা সেনে গ'লে আমাৰ ঘৰ পালোঁ আৰু লাহেকৈ
আজি বেছি কথা নকওঁ ভাই ভিডিঅ'টো চাবি গোটেই ভাই ভাল লাগব ভাই এনে আৰু ভাই গাঁৱলীয়া জেগা না ভাই নুফুৰা জেগা ভাল লাগব গোটেই ভাই এতিয়া আমাৰ দং বঢ়িয়াকৈ চাই যাক ভাল লাগব সেয়ে আৰু এতিয়া আমি ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ বিশেষ কথা নকওঁ আৰু ভাই সকলোৱে লাইক কৰি দিবি কমেণ্ট কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি লগতে ছাবস্ক্ৰাইব কৰি দিবি ভাই সকলোৱে মুখৰ অলপ যদি শিখৰ আছে যদি মই ভাই কথাবিলাক কৈছোঁ দে ভাই শিখৰটো মেইন ভাই শিখৰটো দেখুৱাইছোঁ আৰু ভাই কি ক'ম আৰু ভাই ভাই